আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মই ৰাহুল শইকীয়া আজি মই আপোনালোকৰ কাৰণে মেথছৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ ক্লাছ লৈ আহিছো আজিৰ টপিক কি হয় আপোনালোকে বৰ্ডত দেখা পাইছে লাভ আৰু লোকসান ইয়াৰ ৰিলেটেড যিমানবোৰ ফৰ্মুলা আছে ইয়াৰ ৰিলেটেড যিমানবোৰ কনসেপ্ট আছে আৰু কোনবোৰ ইয়াৰ ৰিলেটেড কোৱেশ্চন আমি শৰ্ট ট্ৰিক্স ইউজ কৰি প্লে সলভ কৰিব পাৰো গোটেই কথাখিনি আজিৰ ক্লাছত আমি মেইনলি ডিসকাস কৰিম আৰু লগতে মই আপোনালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট বহুখিনি কোৱেশ্চন লৈ আহিছো এই কোৱেশ্চনখিনি সলভ কৰাৰ পাছত আপোনাৰ যদি এটা হলো কোৱেশ্চন এক্সামত আহে আপুনি সলভ কৰি আহিব পাৰিব গতিকে আমি পলম নকৰি আজিৰ ক্লাছটো আৰম্ভ কৰো ফাৰ্স্ট অফ অল আপোনালোকে সকলোৱে ব্যৱহাৰ কৰি থকা দুটা শব্দ লাভ আৰু লোকসান যাৰ বিষয়ে আমি সকলো অৱগত এতিয়া আমি ইয়াৰ ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এক্সামত তাৰ বিষয়ে এই ক্লাছটোত ভালদৰে চাম ফাৰ্স্ট অফ অল লাভ আৰু লোকসান জনাৰ আগত আমি দুটা বস্তু জানিব লাগিব ফাৰ্স্ট ওয়ান ইজ কিনা দাম এটা বস্তুৰ কিনা দাম মানে কি হয় কিনা দাম ইয়াৰ অৰ্থটো হৈছে এটা বস্তু যেটো দামত আপুনি কিনি আনিলে তাকে কি বুলি কোৱা হয় কিনা দাম আমি এই চেপ্টাৰটোত এই বস্তুটো ইউজ কৰি থাকিম বা ইয়াক আৰু এটা নাম দি কোৱা হয় খৰচৰ মূল্য যাক ইংলিছত কি বুলি কোৱা হয় কষ্ট প্ৰাইস মই ইয়াত চমুকৈ লিখি থৈছো সিপি বুলি পিছত আমাক সহায় কৰিব বস্তুটা যেটো দামত কিনি আনিলে বা কিবা এটা বনাওতে যেটো খৰচ হয় বা আপুনি কিবা এটা বস্তু কিনি আনিলে হেতুটো এটা খৰচ হল সো মই খৰচৰ মূল্য বুলি কোৱা হয় একাৰণে কিনা দামটো খৰচৰ মূল্য বুলি কোৱা হয় সো কিনা দাম আৰু খৰচৰ মূল্যটোক ইংলিছত কি বুলি কোৱা হয় কষ্ট প্ৰাইস সো মই ইয়াত শৰ্টকে লিখিলো সিপি বুলি ওকে পিছত মানে যেতিয়া আমি ফৰ্মুলা কৰিম বা কিছুমান কোৱেশ্চন সলভ কৰিম তো এই টাৰ্মটো বাৰে বাৰে ইউজ হৈ থাকিব সো মই শৰ্টকে লিখি লৈছো সিপি বুলি ওকে কিনা দাম খৰচৰ মূল্য এবোৰ লিখি থাকিবলৈ দীঘল হৈ যায় এক্সামত সো আপোনালোকে এই টাৰ্মটো মনত ৰাখিব যেতিয়া আমি কিনা দাম বা খৰচৰ মূল্য ধৰিম তেতিয়া সিপি বুলি ধৰিম সিপিৰ ফুল ফৰ্মটো হৈছে কষ্ট প্ৰাইস ফুল ফৰ্ম মনত ৰাখিলেও হল শৰ্ট ফৰ্মটো এনে মনত ৰাখি থব জাস্ট বিকজ আপোনালোকৰ কোৱেশ্চনখিনি সলভ কৰিবলৈ সহজ হ'ব এতিয়া আনটো টাৰ্ম ইয়াত ইউজ হৈ থকা হৈছে বিক্ৰী মূল্য যেটো দামত বস্তুটা বিক্ৰী কৰা হয় বিক্ৰী মূল্য যেটো দামত এটা বস্তু বিক্ৰী কৰা হয় তাক কি বুলি কোৱা হয় বিক্ৰী মূল্য ইয়াক ইংলিছত কি বুলি কোৱা হয় সেলিং প্ৰাইস যাক আমি শৰ্টকে ধৰিলম এসপি বুলি এটা হল এসপি দ্যাট মিন্স বিক্ৰী মূল্য আৰু এটা হল খৰচ বা কিনা মূল্য ই হল সিপি এতিয়া লাভ কি লাভ আমি কোনোবা এটা বস্তুত লাভ কেতিয়া পাওঁ যেতিয়া আমি এটা ব্যৱসায় কৰিছো সাপোজ আমাৰ লাভ কেতিয়া হয় আমাৰ লাভ তেতিয়া হ'ব যেতিয়া এই যে বিক্ৰী মূল্যটো এই বিক্ৰী মূল্যটো খৰচৰ মূল্য বা কিনা দামতকে সহজ হ'ব ওকে সৰি ডাঙৰ হ'ব তেতিয়া আমাৰ লাভ হ'ব মানে বিক্ৰী মূল্য কিনা দাম আৰু খৰচৰ মূল্যতকৈ যদি ডাঙৰ হয় তেতিয়া আমাৰ লাভ হ'ব দ্যাট মিন্স এসপি মানে মই কি বুলি কৈছিলো বিক্ৰী মূল্য এসপি টো যেতিয়া কষ্ট প্ৰাইস মিন খৰচৰ মূল্যতকে ডাঙৰ হ'ব সিপিতকে যেতিয়া ডাঙৰ হ'ব তেতিয়া কি হ'ব আমাৰ লাভ হ'ব ধৰিব পাৰিছে কথাটো আপুনি সাপোজ এখন দোকান দিছে আপুনি কিছুমান বস্তু হোলসেলাৰৰ পৰা কিনিলে এজোৰ কাপোৰ কিনিলে আপুনি হোলসেলাৰৰ পৰা সাপোজ 200 টকাত কিনি আনিলে হেতু কি হল আপোনাৰ কাৰণে হেতু হল খৰচৰ মূল্য বা কিনা দাম দ্যাট মিন্স হেতু হল সিপি কষ্ট প্ৰাইস খৰচৰ মূল্য কিমান আপোনাৰ 200 টকা কিন্তু আপুনি হেতু বিক্ৰী কৰিলে কিমান সাপোজ 250 টকাত আপুনি বিক্ৰী কৰিলে গতিকে এটো হৈছে বিক্ৰী মূল্য এতিয়া লাভ কিমান হ'ব লাভ ইয়াত আপুনি এটা কথা চাওক এটো বিক্ৰী মূল্যটো খৰচৰ মূল্যতকে কি হৈছে ডাঙৰ হৈছে নহয় জানো এটো কি এটো হৈছে সেলিং প্ৰাইস আৰু এটো কি হৈছে কষ্ট প্ৰাইস নহয় জানো এটা সেলিং প্ৰাইস অৰ্থাৎ বিক্ৰী মূল্যটো খৰচৰ মূল্যতকে ডাঙৰ হৈছে গতিকে ইয়াত আমি কি আলটিমেটলি কি গম পালো ইয়াত হৈছে লাভ গতিকে লাভটো আপুনি কেনেদৰে উলিয়াব লাভ উলিয়াবলৈ সদায় বিক্ৰী মূল্যৰ পৰা যেটো খৰচৰ মূল্য হেতু আমি মাইনাস কৰি দিম ইয়াত আমি এটা কথা গম পাইছো যেটো আমি দামত বস্তুটো বিকিছো হেতু সদায় ডাঙৰ হয় কাটকে কিনা দাম আৰু খৰচতকে যেতিয়া বস্তু এটা লাভ হয় সো আমি কি কৰিম সদায় সেলিং প্ৰাইস দ্যাট মিন্স বিক্ৰী মূল্যৰ পৰা আমি কি মাইনাস কৰি দিম ক্ৰস প্ৰাইসটো মাইনাস কৰি দিম লাভ কেতিয়া হ'ব যেতিয়া এসপি মাইনাস সিপি এটো মনত ৰাখিব ফাৰ্স্ট অফ অল ওকে নেক্সট লোকসান কেতিয়া হ'ব লোকসান বস্তু এটাৰ ক্ষেত্ৰত লোকসান কেতিয়া হয় বস্তু এটাৰ ক্ষেত্ৰত লোকসান কেতিয়া হয় লোকসান তেতিয়া হ'ব যেতিয়া এটা বস্তুত খৰচ হল সাপোজ 100 টকা খৰচ হল আমি আকৌ হেতু বস্তু বিকিলো সাপোজ 80 টকা 80 টকাত বিকিলো কিন্তু আমাৰ বস্তুটো তৈয়াৰ কৰোতে বা কিনোতে কিমান খৰচ আছিল 100 টকা গতিকে আপুনি যদি ভালদৰে চাই বিক্ৰী মূল্যটো সৰু ইয়াৰ ডিফাৰেন্স কিমান ওলাইছে ডিফাৰেন্স 20 গতিকে 20 টকা আপোনাৰ কি হৈ গল লোকসান হল গতিকে হেতুই হৈছে লোকসান হলে সদায় কি হৈ থাকে লোকসানৰ ক্ষেত্ৰত সদায় কি হয় লোকসানৰ ক্ষেত্ৰত সদায়
কোনটো ডাঙৰ হয় খৰচৰ মূল্যটো সদায় ডাঙৰ হয় দ্যাট ইজ সিপি গ্ৰেটাৰ দেন এসপি মানে আপুনি কি বুলি গম পাব যেতিয়া এটা বস্তুত লোকসান কেতিয়া হ'ব যেতিয়া খৰচৰ মূল্যটো কি হ'ব খৰচৰ মূল্যটো ডাঙৰ হ'ব বিক্ৰী মূল্যটো সৰু হ'ব মানে আপুনি 100 টকাত বস্তু এটা কিনি আনিছিল আপুনি বিক্ৰী কৰিলে 80 টকাত আপোনাৰ 20 টকা লোকসান হ'ল গতিকে হেতু ইয়াৰ ক্ষেত্ৰত যদি লোকসান উলিয়াবলৈ হয় লোকসান উলিয়াবৰ কাৰণে আপুনি কি কৰিব কষ্ট প্ৰাইস মাইনাস সেলিং প্ৰাইস কষ্ট প্ৰাইস মানে কি বুলি কলো খৰচৰ মূল্য এসপি মানে কি বিক্ৰী মূল্য মই এইবোৰ লিখি থাকিবলৈ অসুবিধা বাৰে সো এই শৰ্ট ফৰ্ম গিটা ধৰি লৈছো মই কি কাৰণে শৰ্ট ফৰ্ম গিটা কৈছিলো ধৰিব পাৰিলে আৰু কিছুমান ফৰ্মুলা আছে যিবোৰ আমাৰ পাছত লাগি থাকিব আৰু এটা ফৰ্মুলা আছে আপোনালোকে মনত ৰাখি থক selling price that means বস্তু এটাৰ বিক্ৰী মূল্য SP বুলি ধৰিলো selling price বিক্ৰী মূল্য which is equal to তলত আহিব 100 ওপৰত আহিব 100 প্লাস মাইনাস লাভ বা লোকসান লাভ শতকৰা লাভ বা লোকসান ওকে ইনটু কষ্ট প্ৰাইস হয় এই ফৰ্মুলাটো মনত ৰাখিব যেতিয়া লাভ হয় ইয়াত পজিটিভ হ'ব যেতিয়া লোকসান হয় ইয়াত নেগেটিভ হ'ব এই ফৰ্মুলাটো মনত ৰাখিব এসপি মানে কি বিক্ৰী মূল্য সিপি মানে কি খৰচৰ মূল্য এতিয়া মই কি কৈছো এই 100 ৰ ওপৰ এই প্লাস মাইনাস দুটা সাইন দিছো আপোনালোকে ধৰিব পাৰিছে 100 প্লাস কেতিয়া হ'ব যেতিয়া লাভ হ'ব বস্তু এটা লোকসান কেতিয়া হ'ব লোকসান যদি হয় তেতিয়া ইয়াত নেগেটিভ হ'ব আৰু এই ইকুৱেশনটো জাস্ট লিখি থক পিছত আমি যেতিয়া কোৱেশ্চন কৰিম আপোনালোকে ইজিলি বুজি পাই যাব এটা অকমান কমপ্লিকেটেড যেন লাগিছে যেতিয়া কোৱেশ্চন কৰিব আপোনালোকে ইজিলি বুজি পাই যাব গতিকে আমি ফাৰ্স্ট অফ অল লাভ আৰু লোকসান কি হয় কিনা দাম বা খৰচৰ মূল্য কাক কয় বিক্ৰী মূল্য কাক কয় এই গোটেই কথাখিনি গম পালো আমি এটা ইম্পৰ্টেন্ট কি পালো এটা ইকুৱেশনো পালো ইয়াৰ পিছত আমি যেতিয়া কোৱেশ্চন সলভ কৰি গৈ থাকিম তেতিয়া ইয়াৰ ৰিলেটেড আৰু কিছুমান সৰু কনসেপ্ট আমাৰ ক্লিয়াৰ হৈ গৈ থাকিব এতিয়া আমি কোৱেশ্চনখিনি আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে এটা বস্তুৰ কিনা দাম 50 টকা আৰু বিক্ৰী দাম 60 টকা তেওঁৰ লাভ কিমান হল আমাক খুদিছে এটা বস্তুৰ কিনা দামটো মই কি বুলি ধৰিব কৈছিলো সিপি কিমান দিয়া আছে আমাক সিপি কিমান দিয়া আছে 50 rupees ওকে 50 টকা আমাক দিয়া আছে আৰু বিক্ৰী দাম কিমান দিয়া আছে বিক্ৰীটো মই কি বুলি ধৰিব কৈছিলো এসপি মানে সেলিং প্ৰাইস বিক্ৰী দাম কিমান 60 টকা যদি আপোনালোকে ভালদৰে দুইটা চাই ইয়াত কোনটো ডাঙৰ সেলিং প্ৰাইসটো ডাঙৰ দ্যাট মিন্স এসপি এই সাইনডালে যিফালে এনেকুৱা জঙাটো থাকে হেতু সৰু বুজায় হা তো এসপি টো ইয়াত কি হয় এসপি টো সিপিতকে ডাঙৰ therefore ইয়াৰ পৰা আমি কি গম পালো যে এই বস্তুটোত কি হৈছে লাভ হৈছে সেই কথাটো আমি ইয়াৰ পৰা গম পালো আমাক কি খুদিছে এতিয়া তেওঁৰ লাভ কিমান হল খুদিছে গতিকে লাভ কিমান হল উলিয়াবলৈ আমি কি কৰি দিম সদায় ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিম দ্যাট মিন্স এসপি বিক্ৰী মূল্য মাইনাস খৰচৰ মূল্য বিক্ৰী মূল্য কিমান মই এখিনি কৰি দিছো বিকজ আপোনালোকে বুজিবৰ কাৰণে হা এবোৰ পিছত আপোনালোকে নিজে কৰিব পাৰিব ফৰ্মুলাৰ কোনো প্ৰয়োজন নাথাকে এসপি কিমান 60 সিপি কিমান 50 which is equal to কিমান হল 10 গতিকে ব্যক্তিজনৰ লাভ কিমান হল 10 টকা এটা বস্তুৰ কিনা দাম কিমান টকা দিয়া আছিল 50 টকা আৰু বিক্ৰী কৰিলে কিমান দামত 60 টকা তেওঁৰ লাভ কিমান হল 10 টকা এতিয়া যদি আপোনাক এই কোৱেশ্চনটোত আৰু এটা কথা সোধে শতকৰা লাভ কিমান হল বুলি যদি আপোনাক সোধে সো মই কি বুলি কৈছিলো প্ৰথমতে কিছুমান সৰু কনসেপ্ট যেতিয়া আমি প্ৰবলেমখিনি সলভ কৰিম তেতিয়া আপোনালোকক দেখাই যাম এতিয়া এই কোৱেশ্চনটোত যদি আপোনালোকক সোধে শতকৰা লাভ কিমান হল তেতিয়া কেনেদৰে উলিয়াব ফাৰ্স্ট অফ অল আপোনালোকে মনত ৰাখিব বেস ভ্যালু মানে কি বস্তুটোত কিমান খৰচ হৈছিল কষ্ট প্ৰাইসটো মনত ৰাখিব কিনা দাম সদায় কিত বহিব তলত বহিব হা কিনা দাম সদায় কত বহিব তলত বহিব শতকৰা যদি আপোনাক লাভ উলিয়াব দিয়ে কিনা দাম সদায় কত বহিব তলত যেটো বেস বুলি ধৰা হয় মানে যেটো দামত কিনি আনিছিলে হেতু কত বহিব সদায় তলত বহিব 50 টো কিনা দাম সদায় তলত বহিব মনত ৰাখিব খৰচৰ মূল্য সদায় তলত বহিব 50 টো তলত আহিলে ওপৰত বহাওক আপুনি কিমান পৰিমাণৰ লাভ হৈছিল 10 টকা লাভ হৈছিল নহয় জানো এটা কি কৰি দিয়ক 100% ৰ লগত পূৰণ কৰি দিয়ক ওকে এটা কিমান হ'ব 50 100 ক কৰিলে 2 20% এই ফৰ্মুলাটো মনত ৰাখিব ফৰ্মুলা মানে কি আৰু মই দেখাই দিলো কেনেকৈ কৰিব লাগে হেতু মনত ৰাখিব শতকৰা লাভ যদি উলিয়াবল দিয়ে তলত সদায় কি বহাব কিনা দাম বা খৰচৰ মূল্যটো বহাব ওপৰত কিমান এমাউন্টত আপোনাৰ লাভ হল হেতু বহাব লগত 100% দি পূৰণ কৰি দিব ইন কেস অফ আপোনাক কলে সাপোজ লোকসান কিমান হল লোকসান কোনোবা এটা কোৱেশ্চনত লোকসানো ওলাব তেতিয়া আপুনি কেনেদৰে কৰিব পাৰ্চেন্টেজ অফ লছ দ্যাট ইজ পাৰ্চেন্টেজ অফ লোকসান শতকৰা লোকসান উলিয়াবলৈ তলত কি বহাব সদায়
যিকোনো ভ্যালুৰ পাৰ্চেন্টেজ যদি উলিয়াব দিয়ে লাভ লোকসানৰ তলত সদায় কি বহিব কিনা দাম তলত কিনা দামটো বহাব ওপৰত যিমান পৰিমাণৰ লোকসান হৈছিল সেই এমাউন্টটো বহাব 100% পূৰণ কৰি দিয়ক যেনেদৰে আমি ইয়াত লাভ বহাইছিলো আপুনি আনসাৰ পাই যাব ওকে নেক্সট এতিয়া আমি কোৱেশ্চন 2 টো চাও কোৱেশ্চন 2 কি কৈছে এটা পুতলাৰ বিক্ৰী মূল্য 480 টকা বিক্ৰী মূল্য মিন্স কেনেদৰে ধৰিব কৈছিলো সেলিং প্ৰাইস এসপি আমাক কিমান দিয়া আছে 480 এটা পুতলাৰ বিক্ৰী মূল্য কিমান দিয়া আছে 480 টকা যদি দোকানীজনে 20% লাভ কৰে তেতিয়া পুতলাটোৰ কিনা দাম কিমান আছিল যদি দোকানীজনে কিমান শতাংশ লাভ কৰে 20% বুলি কৈছে শতকৰা লাভ পাৰ্চেন্টেজ অফ লাভটো কিমান দিয়া আছে আমাক লাভটো কিমান দিয়া আছে 20% এতিয়া আমাক সুধিছে পুতলাটোৰ কিনা দাম কিমান that means আমাক সিপি সুধিছে দুটা মেথডত কৰিব পাৰি ফাৰ্স্ট অফ অল মই ফৰ্মুলাটো দেখাই দিছো বিকজ অকমান আগত মই ফৰ্মুলাটো আপোনালোকক লিখি দিছিলো sp ইকুৱেল টু কি আছিল তলত আহি যায় 100 ওপৰত আহে 100 এতিয়া মই এটা কথা কৈছিলো যে ফৰ্মুলাটো যেতিয়া লিখাই দিছিলো ইয়াত প্লাস মাইনাস দুটা চিন আছিল লাভৰ ক্ষেত্ৰত কি হ'ব সদায় প্লাস হ'ব প্লাস দি 20 টো বহাই দিয়ক ওকে 20 বহাই দিলে এতিয়া ইয়াৰ লগত কি কৰক আপুনি 100% সৰি 100% নহয় দেই ইয়াত কি আছিল ইয়াত sp থাকিলে ইয়াত কষ্ট প্ৰাইস হ'ব হল এটা কষ্ট প্ৰাইসটো আমাক কি কষ্ট প্ৰাইসটো আমি উলিয়াব লাগে আমাক কি দি আছে সেলিং প্ৰাইস দি আছে সেলিং প্ৰাইস কিমান দি আছে 480 বহাই দিয়ক হৈছে ইকুৱেল টু কিমান হ'ব তলত আহিলে 100 ওপৰত কিমান 120 ইনটু সিপি আমাক এতিয়া সিপি লাগে গতিকে আমি অকনমান সিম্পলিফাই কৰি লওঁ 100 টো এফালে লৈ আহিলে কি হ'ব পূৰণ হ'ব 480 into 100 তলত কিমান আহিব এটো এফালে লৈ আহিলে 120 which is equal to cp শূন্য গুছি গল বাংকে বাং দুবাং 26 4 বাং 48 4 বাং 48 40 হল গতিকে আনসাৰটো কিমান হ'ব 40 ইয়াত আছে ইয়াত 10 আছে যদি পূৰণ কৰো আমি কিমান পাম 400 which is equal to cp গতিকে cp equal to আমি কিমান পাম 400 ওকে গতিকে আপোনালোকে কেনেদৰে কৰিব লাগে গম পালে এই ফৰ্মুলাটো ইউজ কৰি পেলাই ফৰ্মুলা ইউজ নকৰিও পাৰি এটো কোৱেশ্চন সলভ কৰিব মই দেখাই দিছো ফৰ্মুলা ইউজ নকৰি পেলাই কেনেদৰে কৰিব ফাৰ্স্ট অফ অল আপোনালোকে এনেদৰে কৰিব পাৰে মই আকৌ এবাৰ কৈ দিছো যদি sp মানে কি সেলিং প্ৰাইস আমাক কিমান দি আছিল 480% অফ লাভ 20% cp ইকুৱেল আমাক কিমান ফুটিছে যদি ৰেডিমেড ভ্যালু থাকে আপোনালোকে ফৰ্মুলা ইউজ কৰি ডাইৰেক্ট কৰি দিব পাৰে যদি ফৰ্মুলাটো আপোনাৰ মনত থাকে একেবাৰে সহজ ফৰ্মুলা sp ইকুৱেল টু তলত 100 ওপৰত 100 প্লাস মাইনাস লাভ বা লোকসান যদি লাভ হয় প্লাস যদি লোকসান হয় মাইনাস ইনটু সিপি দ্যাট ইজ কষ্ট প্ৰাইস বা খৰচৰ মূল্য সব ভ্যালু বহাই দিলে ওলাই গল নেক্সট আৰু এটা মেথড আছে কৰাৰ যদি ফৰ্মুলা ইউজ নকৰে এতিয়া 20 টকা লাভ মানে কি 20 টকা লাভ মানে কি এটা বস্তুৰ 20 টকা লাভ সৰি 20% লাভ হৈছে মিন্স হোৱাট সাপোজ এটা বস্তুৰ খৰচৰ মূল্য কষ্ট প্ৰাইস যদি বস্তুটোৰ 100 টকা হয় তাৰ সেলিং প্ৰাইস কিমান হ'ব লাগিব 120 টকা হ'ব লাগিব ওকে 120 টকা সেলিং প্ৰাইস কাৰ হয় যেতিয়া 100 টকাত বস্তুটো কিনি আনিছিলে ওকে 120 টকা বস্তুটোৰ সেলিং প্ৰাইস কেতিয়া হয় যেতিয়া বস্তুটো 100 টকাত কিনি আনিছিলে মানে খৰচৰ মূল্য 100 টকা হয় যেতিয়া বস্তুটো বিক্ৰী কৰে 120 টকাত আৰু তেতিয়া কিমান লাভ হয় 20 টকা লাভ হয় ওকে ইয়াৰ পৰা যদি মই 1 ইউনিটৰ ভ্যালুটো লিয়াও কিমান হ'ব ওপৰত 100 into 120 এতিয়া আমাক এটো কি আছিল বিক্ৰী মূল্য নাছিল জানো কাৰণ ইয়াতে 20 টকা লাভ হৈছিল 100 টকা এতিয়া আমাক কিমান দি আছে এটা ভ্যালু দি আছে 1 ইউনিট ইকুৱেল টু ইমান পালো আমি নহয় জানো এতিয়া আপোনাক 480 গতে 480 টো ইয়াত পূৰণ কৰি দিয়ক কিমান হ'ব 0 0 গল 4 বাং 48 which is equal to 400 এনেদৰে কৰিব পাৰে মই দুটা মেথড শিকালো যিটো মেথড আপোনালোকে ইজি পায় হেতু মেথডতে কৰিব পাৰিব ওকে এতিয়া আমি কোৱেশ্চন নাম্বাৰ 3 টো চাও যদি আপোনালোকে ধৰিব পৰা নাই আকৌ এবাৰ ৰিপিট কৰি চাই লব কাৰণ এবোৰ ৰেকৰ্ডেড ভিডিও হয় তেতিয়া বুজি পাই যাব মই দুটা মেথড দেখাই দিলো আপোনালোকে যেটো মেথড ইজি দেখে হেতুৱে কৰিব পাৰে আপুনি যদি ফৰ্মুলা মনত আছে তেতিয়া ফৰ্মুলা মেথডত কৰিব যদি মনত নাই তো এটো মেথড ইউজ কৰিব পাৰে কাৰণ আমাক 20% লাভ কৈছে 20% লাভ মিন্স কি যদি 100 টকাত বস্তুটো খৰচ হৈছিল মানে হেতুত 120 টকাত বিকিব লাগিব ওকে 120 টকাৰ বিক্ৰী কৰোতে তাৰ খৰচৰ মূল্য কিমান আছিল 100 টকা গতিকে 1 ইউনিটৰ ভ্যালুটো উলিয়াই দিয়ক 480 টকা হলে কিমান হল হেতু উলিয়াই দিলে হল আৰু ইমান ভাবি থাকিবলগীয়া কোনো কথা নাই ওকে নেক্সট আমি এতিয়া কোৱেশ্চন নাম্বাৰ 3 টো চাম কোৱেশ্চন নাম্বাৰ 3 কি কৈছে বিক্ৰী মূল্য নিৰ্ণয় কৰা
আমাক কি উলিয়াব কৈছে বিক্ৰী মূল্য দ্যাট ইজ সেলিং প্ৰাইস আমি উলিয়াব লাগে বাকি কোৱেশ্যনৰ কথা পিছত ফাৰ্স্ট আমাক কেবলিয়া কৈছে বিক্ৰী মূল্য নিৰ্ণয় কৰা ওকে যেতিয়া খৰচৰ মূল্য 80 টকা হয় যেতিয়া খৰচৰ মূল্য কষ্ট প্ৰাইস 80 হয় কৈছে আৰু লোকসান হয় 20% আৰু লোকসান কিমান কৈছে লোকসান শতকৰা লোকসান কিমান হয় কৈছে শতকৰা লোকসান 20% এটা ফৰ্মুলা এটা কৰি দিছো আপোনালোকে যেটো মেথড ভাল পায় হেতুতে ক'ব মই এটা মেথড এটা কৰিছো মই ফৰ্মুলা কৰি দিছো SP তলত কিমান আহিব 100 ফৰ্মুলা ইয়াত আহিলে 100 এতিয়া মনত ৰাখক প্লাস হ'ব নে মাইনাস হ'ব বিকজ ইয়াত কি দি আছে লোকসান হলে মই কি হ'ব বুলি কৈছিলো লোকসান হলে মাইনাস হ'ব গতিকে মাইনাস কিমান হ'ব 20 ওকে ইনটু কষ্ট প্ৰাইস যেহেতু আমাক দিয়া আছে এতিয়া আমি এটো সলভ কৰি দিলে হ'ব তলত আহিলে 100 ওপৰত 80 ইনটু CP আমাক কিমান দি আছে 80 শূন্য শূন্য গল 8 গুণ কিমান 64 গতিকে বস্তুটোৰ সেলিং প্ৰাইস কিমান 64 অৰ্থাৎ বস্তুটো কিমান দামৰ খৰচ কিমান হৈছিল 80 টকা 80 টকাৰ বস্তুটো কিনি আনিছিলে লোকসান কিমান হল 20% লোকসান হল গতিকে বিক্ৰী কিমানত কৰিছিলে তেতিয়া আপোনাৰ 64 रुपीसত বিক্ৰী কৰিছিলে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাম কোৱেশ্চন নম্বৰ 4 টোৱে কি কৈছে আমাক কোৱেশ্চন নম্বৰ 4 কি কৈছে বিক্ৰী মূল্য নিৰ্ণয় কৰা কো বিক্ৰী মূল্য নিৰ্ণয় কৰিব লাগে অকল বিক্ৰী মূল্য SP আমি উলিয়াব লাগে SP কিমান হ'ব নিৰ্ণয় কৰা যেতিয়া খৰচৰ মূল্য 80 টকা আৰু লাভ হয় 20% খৰচৰ মূল্য 80 টকা খৰচৰ মূল্য মিন্স কষ্ট প্ৰাইস আমাক কিমান দিয়া আছে CP কিমান দিয়া আছে 80 रुपीस ওকে আৰু লাভ এবাৰ লাভ দিলে পার্সেন্টেজ অফ লাভ কোৱেশ্চন একেটাই আছিল অকমান খলাই দিছে এটা লাভ অৰ্থনীতি লোকসান দিছিল এবাৰ লাভ দিলে লাভ কিমান পার্সেন্ট দিছে 20% ফৰ্মুলা ইউজ কৰি দিয়া কি উলিয়াব লাগে সেলিং প্ৰাইস SP কিমান হ'ব দেন তলত আহিলে 100 এবাৰ লাভ হলে 100 ৰ লগত কি হ'ব 22 আমি কি কৰিম প্লাস কৰি দিম ওকে ইনটু কষ্ট প্ৰাইস ওকে 0 গল তলত কিমান থাকিলে 10 ওপৰত কিমান হ'ব 120 0 গল কৰবাত কুছ খেলিমেলি হোৱা হে 0 গল এফালে 8 আছে আকৌ 8 বাং কিমান হ'ব 2 + 6 96 SP কিমান হল 96 ধৰিব পাৰিলে ইজি হয় এবোৰ কোৱেশ্চন অকনমান চালে আপোনালোকে পাৰিব এটা নেক্সট আমি কি কোৱেশ্চন আছে এটা চাও কোৱেশ্চন নম্বৰ 5 ভালৰে চাও কি দি আছে 20টা বস্তুৰ খৰচৰ মূল্য 18টা বস্তুৰ বিক্ৰী মূল্যৰ সমান শতকৰা লাভ নিৰ্ণয় কৰিব কৈছে কি কৈছে মই আকৌ এবাৰ গাই দিছো 20টা বস্তুৰ খৰচৰ মূল্য 18টা বস্তুৰ বিক্ৰী মূল্যৰ সমান শতকৰা লাভ নিৰ্ণয় কৰা 20টা বস্তুৰ খৰচৰ মূল্যটো আমি কি বুলি ধৰিম CP আৰু বিক্ৰী মূল্যটো আমি কি বুলি ধৰো সদায় SP হয় নাই গতিকে আমি এটা ইকুৱেশ্যন ইয়াৰ পৰা বনাই লম আপোনালোকে মন কৰি চাব একেবাৰে ইজি ইকুৱেশ্যন হয় মই সলভ কৰি দেখাই দিম একদম কম টাইমত আপুনি সলভ কৰিব পাৰিব ঠিক আছে তো কি কৰিম আমি এতিয়া 20টা বস্তুৰ কি কৈছে খৰচৰ মূল্য CP 20 CP এনেদৰে লিখিম which is equal to 18টা বস্তুৰ বিক্ৰী মূল্য SP দি আছে 18 SP এনেদৰে লিখক ঠিক আছে 20 CP equal to 18 SP মানে 20টা বস্তুৰ খৰচৰ মূল্য সমান 18টা বস্তুৰ বিক্ৰী মূল্যৰ সৈতে এনেদৰে লিখক এতিয়া আপুনি কি কৰিব চাব এতিয়া আপুনি CP টো এটো সাইডে লৈ যাওক কাৰণ এটো ইয়াত পূৰণ হৈ আছে যদি আমি CP টো এফালে লৈ যাও তলত গুছি যাব 18 টো SP লগত পূৰণ হৈ আছে যদি মই এফালে লৈ আহো তলত গুছি আহিব গতিকে 20 ইয়াতে থাকিলে 18 টো ইয়াৰ লগত পূৰণ হৈ আছে যদি মই সমান চিনৰ এটো সাইডে লৈ আহো কি হ'ব তলত আহিব 18 ইয়াত আহিলে which is equal to কিমান হ'ব SP টো আছে CP টো এটো সাইডে পূৰণ হৈ আছিল এটো সাইডে যদি মই লৈ যাও কি হ'ব তলত গুছি যাব that means CP টো ইয়াত আহিব নহয় জানো এতিয়া অকনমান খজাই লও ওপৰত SP তলত CP which is equal to কিমান হ'ব ওপৰত 20 তলত 18 এটো এটা কিহে কটাকটি যায় চাও 2 এ যাব দুইটাকে 2 এ 18 9 বাৰ 2 এ 20 10 বাৰ which is equal to কিমান হ'ব তলত আহিলে 9 ওপৰত আহিলে 10 ইয়াৰ আগত দুটামান আমি কোৱেশ্চন সলভ কৰিছিলো এনেকুৱা ধৰণৰ a/b = যদি 3/4 থাকে কিবা ইকুৱেশ্যন a + b / a - b আমি কি কৰিছিলো a = এটো ধৰিছিলো নে
b ইকুৱেল টু কি ধৰিছিল এনেদৰে ধৰিছিল নে ইয়াতো আমি তেনেদৰে কৰিম মানে sp ইকুৱেল টু আমি 10 ধৰিম cp ইকুৱেল টু আমি 9 ধৰিম মই অকমান ইয়াত ভালদৰে লিখি লৈছো sp divided by cp which is equal to 10 by 9 ইয়াত আমি sp কিমান ধৰিম বুলি কৈছো 10 cp 9 মইতো দীঘলীয়া হৈছে জাস্ট বিকজ আপোনালোকক বুজাই দিওতে কিন্তু আপুনি যেতিয়া বুজি পাব দুটা ষ্টেপত এইখিনি কোৱেশ্চন উলিয়াব পাৰিব এতিয়া যদি আপুনি চাই নটো কি হৈছে cp that means খৰচৰ মূল্য sp মানে কোন বুলি ধৰিব কৈছো মই ওপৰটো এটো হৈছে বিকি মূল্য এটা যদি ইহত দুটাৰ মাজৰ ডিফাৰেন্সটো চাই যদি ওপৰটো আপোনাৰ কি হয় বিকি মূল্য হয় তলটো যদি আপোনাৰ খৰচৰ মূল্য হয় গতিকে ইহতৰ মাজৰ ডিফাৰেন্স কিমান পালো আমি 1 গতিকে লাভ কিমান হল 1 হল এটো ইউনিট দে এটো ভ্যালু বুলি নধৰিব আপুনি ইহতৰ মাজৰ ডিফাৰেন্সটো আমি কিমান পালো 1 মই কি কৈছো যদি ওপৰটো কি হয় বিকি মূল্যটো কি হৈ আছে ডাঙৰ হৈ আছে খৰচৰ মূল্যটো তলত আছে খৰচৰ মূল্যটো কে বিকি মূল্যটো ডাঙৰ ইহতৰ ডিফাৰেন্স যদি লও মই কিমান ইউনিট পাইছো 1 ইউনিট ডিফাৰেন্স হৈছে দ্যাট মিন্স 1 ইউনিটটোৱে হৈছে ইহতৰ লাভ এতিয়া আমাক কি কৰিছে আমাক শতকৰা লাভ নিৰ্ণয় কৰা গতিকে আমি ইয়াৰ পৰা এটা কথা স্পষ্ট হলো যে sp টো ডাঙৰ দ্যাট মিন্স বিকি মূল্যটো কাটকে ডাঙৰ 9 টকাটো কি আছিল খৰচৰ মূল্যতকে বিকি মূল্যটো ডাঙৰ হয় জানো নহয় জানো এতিয়া আমি কি কৰিব লাগে এতিয়া আমি উলিয়াব লাগে শতকৰা লাভ কেনেদৰে উলিয়াম অকনমান আগত পাইছিলো আমি শতকৰা লাভৰ কাৰণে সদায় তলত কি বহাম আমি কষ্ট প্ৰাইস খৰচৰ মূল্য ইয়াত খৰচৰ মূল্য কিমান ধৰিম আমি 9 লাভ কিমান হৈছে 1 ইউনিট নহয় জানো 1 ইউনিটটো আপুনি ওপৰত বহুৱাওক এতিয়া আপুনি লগত কিহৰ লগত পূৰণ কৰিব 100% ৰ লগত পূৰণ কৰি দিও 9 কেবাৰ যাব 9 100 ক যদি আপুনি কৰে দিস ইজ ইকুৱেল টু মই অকমান কাখত কৰি দেখাই দিছো 9 এ যদি আপুনি 100 ক কৰে 9 এবাৰ গল 9 আকৌ 10 আহিলে নহয় জানো 9 আকৌ এবাৰ দিলে 9 কিমান আহিলে 1 গতিকে দিস ইজ ইকুৱেল টু কিমান হ'ব তলত ভ্যালুটো কিমান থাকিব তলত 11.91% 11 সমস্ত 9 ভাগৰ 1% গতিকে এই কথাখিনি মই বুজোৱাৰ কাৰণে অকমান দীঘলীয়া যেন লাগিছে আপোনালোকৰ মই নেক্সট কোৱেশ্চনটো কৰিম চাব একদম কম টাইমত ওলাই যাব সেম কোৱেশ্চন হয় ইয়াত কি উলিয়াব কৈছে লাভ বা লোকসান দিছে ইয়াত ডাইৰেক্ট দিছে লাভৰ কথা গতিকে আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আপুনি চাওক 6 নম্বৰ কোৱেশ্চনটো কি কৈছে 10টা বস্তুৰ বিকি মূল্যটো আমি কি বুলি ধৰিম সেলিং প্ৰাইস SP বুলি ধৰিম 10টা বস্তুৰ SP 12টা বস্তুৰ খৰচৰ মূল্য মানে কি CP নহয় জানো গতিকে আমাক কি কৈছে 10টা বস্তুৰ বিকি মূল্য 12টা বস্তুৰ খৰচৰ মূল্যৰ সৈতে সমান এটা শতকৰা লাভ লোকসান নিৰ্ণয় কৰিব কৈছে হয় লাভ হ'ব নহয় লোকসান হ'ব লাভ হ'ব নে লোকসান হ'ব হেতু আমি উলিয়াব লাগিব ফাৰ্স্ট অফ অল আফটাৰ দ্যাট আমি পাৰ্সেন্টেজটো উলিয়াব লাগিব 10টা বস্তুৰ বিকি মূল্যটো আমি এনেদৰে লিখিম SP মানে বিকি মূল্য which is equal to 12টা বস্তুৰ খৰচৰ মূল্য মানে কষ্ট প্ৰাইসটো আমি এনেদৰে লিখিম এতিয়া আমি এই CP টো এফালে লৈ আহো SP ওপৰত আছে CP টো তলত লৈ আহিলো 10 টো ইয়াত পূৰণ হৈ আছে এফালে নিলে ক'ত যাব তলত যাব ওপৰতটো 12 আছে 10 টো এফালে গলে তলত যাব এতিয়া যদি আপুনি 2 এ কাটে 2 এ 5 বাৰ 2 এ 6 বাৰ ওপৰত 6 তলত 5 গতিকে ইয়াত যদি আপুনি চাই নহয় জানো ঠিকই আছে নে কবাত কিবা খেলিমেলি হৈছে নেকি নাই হোৱা 2 এ 6 2 এ 5 গতিকে তলত আহিলে কিমান CP ওপৰত কিমান হ'ল SP which is equal to তলত 5 ওপৰত 6 এতিয়া মই কি ধৰিব কৈছো সেলিং প্ৰাইস মানে বিকি মূল্যটো ওপৰটো ধৰিব খৰচৰ মূল্যটো তলটো ধৰিব এতিয়া আপুনি যদি ইয়াত ভালদৰে চাই ডিফাৰেন্স কিমান আহিছে ডিফাৰেন্স আহিছে 1 ইয়াত কি হৈছে ওপৰটো ডাঙৰ হয় নাই SP ডাঙৰ SP মানে বিকি মূল্যটো ডাঙৰ গতিকে আমি ইয়াত SP greater than CP খৰচৰ মূল্যতকে বিকি মূল্যটো ডাঙৰ আমি ইয়াৰ পৰা স্পষ্টভাৱে দেখা পাইছো আৰু ইহতৰ ডিফাৰেন্স তো কি হৈছে 1 গতিকে যেতিয়া SP ডাঙৰ হয় বিকি মূল্য যেতিয়া ডাঙৰ হয় ইয়াত কি হৈছে লাভ হৈছে গতিকে আমি কি উলিয়াব লাগিব শতকৰা লাভ আমাক লাভ নে লোকসান কোৱা নাছিল গতিকে আমি শতকৰা লাভ উলিয়াব লাগিব শতকৰা লাভ কিমান হ'ব তলত কিমান আহিব সদায় তলত কিমান আহিব মই অকনমান আগত কৈছিলো তলত কিমান আহিব সদায় ক্ৰস প্ৰাইস খৰচৰ মূল্য কিমান 5 এই ডিফাৰেন্সটো লাভ নহব জানো দিস ইউনিট বিকজ ওপৰটো যদি বিকি মূল্য হয় তলটো যদি খৰচৰ মূল্য হয় এই ডিফাৰেন্সটো লাভ হ'ব কাৰণ বিকি মূল্যৰ পৰা খৰচৰ মূল্যটো যদি আমি মাইনাস কৰি দিও আমি লাভ পাইছিলো গতিকে ওপৰটো যেতিয়া ইয়াত কি হৈছে ওপৰটো বিকি মূল্য তলটোৰ খৰচৰ মূল্য দুইটা ডিফাৰেন্সটো কিমান পালো 1 বহাই দিওক ইনটু 100% কৰি দিওক 5 20 100
20 যদি আমি 1 কৰো কিমান 20% গতিকে লাভ কিমান হল 20% ধৰিব পাৰিলে মই এখিনি বুজাই আছো কাৰণে টাইম লাগিছে হা এখিনি আপোনালোকে একদম কম টাইমত কৰিব পাৰিব এক্সামত এই খালি এই মেথডটো ইউজ কৰিব হা ইভাগে কৰিবলৈ বহুত টাইম লাগে নেক্সট আমি এতিয়া কোৱেশ্চন নম্বৰ 7 টো কি কৈছে এটা বস্তুৰ বিক্ৰী মূল্য আৰু খৰচৰ মূল্যৰ অনুপাত দি আছে 8:9 শতকৰা লোকচান উলিয়াব কৈছে আমাক এটা বস্তুৰ বিক্ৰী মূল্য আমি কি বুলি ধৰো এসপি ধৰো আৰু খৰচৰ মূল্য কি বুলি ধৰো সিপি গতিকে এটো আমি অনুপাত ধৰি ললো এসপি অনুপাত সিপি হৈছে ইকুৱেল টু আমাক কিমান দি আছে 8:9 এটো যদি অকনমান আগত যেকিটা আমি কোৱেশ্চন কৰিলো তেনেদৰে ভাঙো তেতিয়া কি হ'ব ওপৰত আহিব এসপি তলত কি আহিব সিপি হৈছে ইকুৱেল টু কিমান হ'ব ওপৰত 8 তলত 9 এটা কিটা সৰু কৰিব পাৰি নেকি নোৱাৰি বিকজ একিটা একো সংখ্যাই কি না যায় হৰণ না যায় এতিয়া আপুনি এটা কথা ইয়াত লক্ষ্য কৰক এটা ইয়াত কোনটো ডাঙৰ আমি কি ধৰো সদায় এটো সিপি বুলি ধৰো এটো এসপি সিপি মানে খৰচৰ মূল্য এসপি মানে বিক্ৰী মূল্য ইয়াত খৰচৰ মূল্যটো ডাঙৰ সিপি গ্ৰেটাৰ দেন এসপি খৰচৰ মূল্য যেতিয়া ডাঙৰ আমি ইয়াৰ পৰা কি গম পালো খৰচৰ মূল্য যেতিয়া ডাঙৰ দ্যাট মিন্স ইয়াত লোকসান হৈছে এই ডিফাৰেন্সটো কিমান 1 গতিকে আমি এতিয়া মানে 1 ইউনিট ইয়াত লস হৈছে এতিয়া আমি শতকৰা পাৰ্সেন্টেজটো উলিয়াব লাগে মানে পাৰ্সেন্টেজ অফ লোকসান উলিয়াব কৈছে শতকৰা লোকসান উলিয়াব কৈছে গতিকে বেস ভ্যালু কি বেস ভ্যালু সদায় কি আহিব সিপি খৰচৰ মূল্য সদায় তলত আহিব ডিফাৰেন্সটো 1 এটকা মানে লোকসান হৈছে 1 ইউনিট লোকসান ইনটু 100% আৰু যদি আমি হৰণ কৰো অকমান আগত পাইছিলে কিমান হ'ব 11 সমস্ত 9/1 দিস ইজ দা আনসাৰ অকমান আগত এটো এনেকুৱা টাইপৰ এটা কৰিছিল সো মোৰ মনত আছিলে বহাই দিলো আপোনালোকে কৰিছিলে গম পাব এতে পাব আনসাৰ গতিকে আজিৰ ক্লাছটোত আমি লাভ আৰু লোকসানৰ বহুকিটা ফৰ্মুলা গম পালো লাভ লোকসান মানে কি হয় গম পালো তাৰ ৰিলেটেড বহুখিনি কোৱেশ্চন সলভ কৰিলো ডিফাৰেন্ট কাইন্ড অফ গতিকে আশা কৰিছো এই কোৱেশ্চন খিনি এই ক্লাছটোৱে আপোনালোকক বিশেষভাৱে সহায় কৰিব নেক্সট যেটো এক্সাম হ'ব গৈ আছে তাত আজিৰ ক্লাছটো ইমানেই আছিল আৰু নেক্সট এনেকুৱা ধৰণৰ আৰু ক্লাছ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ